মই আজি আপোনালোকক দেখুৱাব ওলাইছোঁ মই আৰু মোৰ ৰুমমেটজনীয়ে আমি কেনেকৈ গধূলিৰ সময়খিনি পাৰ কৰোঁ। আনদিনা ময়ো অফিচৰ পৰা এইখিনি সময়ত তাইও আহি পায়। আজি কিন্তু মোৰ ডিউটি নাছিলে, তাইৰ ডিউটি আছিলে, তাই আহি পাইছে। আৰু গধূলি মানে কেনেকৈ আমি কি খাওঁ, আজি কি খাব গৈ আছোঁ, মানে ময়ো ৰেডি কৰি আছোঁ। তাই যিহেতু ডিউটিৰ পৰা আহিছে, মই আৰু দিনটো ৰুমতে আছোঁ, সেইটো কাৰণে ময়ে ৰেডি কৰিছোঁ। কি খাওঁ, কেনেকৈ খাওঁ আপোনালোকক দেখুৱাম। আমি এতিয়া খাব লৈছোঁ। আমি আজি মালপোৱা বনাইছোঁ আৰু লাল চাহ বনাইছোঁ। লাল চাহত আদা দি দিছোঁ, ময়ে বনাইছোঁ। তাৰ লগত মোৰ এইজনী ৰুমমেট আছে, মস্ত লাজুকী হয়, ওলাব বিচৰা নাছিলে, মই জোৰ কৰি উলিয়াইছোঁ, গালি দিছোঁ, দিওঁতেহে ওলাইছে কিবাকৈ। আৰু এতিয়া আমি এই মালপোৱা আৰু চাহ খাব লৈছোঁ। এই মালপোৱা চাহ খাই দিম আমি এতিয়া। আমি খাব লৈছোঁ দেই। এই মোবাইল খোৱা লোৱা বাদ মোবাইল চাই আছে। ঠাণ্ডা হৈ যাব এতিয়া, চিঞৰি থাকিব লাগিব, খা খা খা। চেনি আৰু পিঁয়াজ দি দিছোঁ, ধুনীয়া লাগিছে খাই। আৰু এইজনীয়ে বা আকৌ ভাল পায় নাপায়। ভাল লাগিছে নাই খাই? আৰু লগত লাল চাহ, চেনি দিয়া লাল চাহ, আদা দিয়া, ধুনীয়া। তাই বোলে ভোক লাগি আহিছে, এতিয়া ভোক আজি পলাই যাব। দুখন ডাঙৰ ডাঙৰ মালপোৱা খাব, লগত লাল চাহ দিব, পলাই যাব, ঠাণ্ডা হ'লেও হ'ব। আৰু আমি এতিয়া চাহ খাই আজৰি হ'লোঁ, মানে দুয়োজনীয়ে সম্পূৰ্ণ কৰি একদম শেষ কৰি চাহ খাই দিলোঁ। দি এতিয়া এইজনী কুম্ভকৰ্ণৰ দৰে শুব লৈছে, ভাগৰ লাগি আহিছে বাৰু। আৰু মই মোবাইলটো অকণমান পিটিকি থাকিলোঁ, পিটিকি থাকি এনেই ময়ো অকণমান বাগৰি দিছিলোঁ। এতিয়া উঠিলোঁ আৰু এইজনী শুই আছে। এইজনী দেখুৱাব মানা কৰিছে, মানে বিৰাট চিভিলত আছে, সেইটো কাৰণে দেখুৱাব মানা কৰিছে। আৰু এতিয়াতো 8টা বাজিলে, এতিয়া লাহেকৈ ভাত বনাম। ভাতখিনি মই অকণমান আগবঢ়াম, তাই যিহেতু ডিউটিৰ পৰা আহিছে। মই আজি দিনটো কুম্ভকৰ্ণৰ দৰে দিনটো শুইছোঁ। এতিয়াতো মোৰ টোপনি বা ভাগৰ এইবিলাক একো লাগি থকা নাই। অকণমান ভাবিছোঁ কিবা কিতাপ অলপো চাম, চাই ভাতো বনাম তেনেকৈ। আৰু আজিলৈ বাই।